মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি শিকিবলৈ লৈছোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পঞ্চম শ্ৰেণীৰ অনুশীলনী 1A 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আগতে তোমালোকক কৰি দিয়া হৈছে। আজি কৰিম আমি 5 নম্বৰ আৰু 6 নম্বৰটো। 5 নম্বৰ হৈছে ৰোমান পদ্ধতিত লিখা। ৰোমান পদ্ধতিত লিখিবলৈ হ'লে প্ৰথমতে আমি ৰোমান সংখ্যাবৰ্ণ কেনেকৈ লিখে সেইটো আমি প্ৰথমে শিকি ল'ম। হৈছে ইয়াতে দিয়া আছে, তোমালোকৰ কিতাপত আগত দিয়া আছে 1 মানে I, 5 মানে V, 10 মানে X, 50 মানে L, 100 মানে C, 500 মানে D, তাৰপিছত 1000 মানে M। হৈছে এতিয়া আমি ইয়াতে ধৰি লওঁ লিখি ল'লো। এতিয়া হৈছে 1 মানে কিমান I লিখে, মানে 1টোক I লিখে, তাৰপিছত 5টোক কি লিখে V লিখে। হৈছে তাৰপিছত 10টোক কি লিখে X লিখে, 50টোক কি লিখে L লিখে, তাৰপিছত 100টোক কি লিখে C লিখে, 500টোক কি লিখে D লিখে, তাৰপিছত 1000টোক কি লিখে M লিখে। হ'ব এইটো তোমালোকে চোৱা 1টো ক্লাছ 1 শ্ৰেণী 1 সেনেকে লিখা থাকে যে তাতে ক্লাছ 1 বুলি তাতে I বুলি লিখা থাকে কেতিয়াবা। হৈছে সেইটো দেখা পাব। তাৰপিছত ক্লাছ 5টোক V বুলি লিখে, ক্লাছ 10টোক X বুলি লিখে। এইটোতো তোমাৰ মনত থাকিব। বাকী মনত ৰাখিবলগীয়া হ'ল এইকেইটা L, C, D, M। আমি মনত কৰিব পাৰোঁ 1, 5, 10, 50, 100, 500 আৰু ইফালে 1000। এইকেইটা আমি কেনেকৈ মনত কৰিম I, V, X, L, C, D, M, I, V, X, L, C, D, M, I, V, X, L, C, D, M। এনেকৈ কেইবাৰমান কৰিলে তোমালোকৰ মনত থাকি যাব। হৈছে তাৰপিছত আমি নিয়ম এটাত আহোঁ যে এটা বাদ এটা এৰি। হৈছে ধৰা হ'ল এইটোত মই দাগ দিছোঁ। হৈছে এইটো দাগ দি এটা বাদ দি এটা আৰু ল'লো, এটা বাদ দি এটা। হৈছে আইটো দাগ দিছোঁ, ইটো এৰিছোঁ, ইয়াতে দাগ দিছোঁ, ইটো এৰিম, এইটোত দাগ দিম। হৈছে তেতিয়া কিহত দাগ দিলোঁ আইত দিলোঁ, তাৰপিছত এক্সত দিলোঁ, তাৰপিছত চিত দিলোঁ। হৈছে মানে চিত এইকেইটাক কি কৰিব পাৰি পুনৰাবৃত্তি কৰিব পাৰি। পুনৰাবৃত্তি মানে এটাকে বাৰে বাৰে লিখিব পাৰি, এটা সংখ্যা বাৰে বাৰে লিখিব পাৰি। ধৰা হ'ল I লিখিলোঁ, আইক আৰু লিখিব পাৰি I। হৈছে বাকী কেইটাক নোৱাৰি, যিকেইটাত দাগ দিয়া নাই বাকী কেইটাত লিখিব আমি নোৱাৰোঁ। তাৰপিছত এক্সটোকো X লিখিব পাৰোঁ, X লিখি থাকিব পাৰোঁ, কিন্তু কিমানলৈকে X লিখি থাকিব পাৰোঁ এই যিকেইটা সংখ্যাত দাগ দিছোঁ সেইকেইটা সংখ্যাক পুনৰাবৃত্তি কৰিব পাৰি, কিন্তু কেইবাৰ মাত্ৰ 3বাৰ। হৈছে তিনিবাৰতকৈ অধিক নোৱাৰিম, 3বাৰহে পাৰি। এটা সংখ্যা কেইবাৰ মানে পুনৰাবৃত্তি কৰিব পাৰি 3বাৰ। যেতিয়া ধৰা হ'ল আইটো লিখিলোঁ, আইটো কেইবাৰ পাৰিম 3বাৰ, 1 2 3। হৈছে তাৰপিছত এক্সটো লিখিম কেইবাৰ 1 2 3, 3বাৰ, তাৰ ওপৰত নোৱাৰিম। আৰু চিটো লিখিলে 3বাৰ। হৈছে এইকেইটা সংখ্যা কেইবাৰ পুনৰাবৃত্তি কৰিব পাৰি 3বাৰ পুনৰাবৃত্তি কৰিব পাৰি। হৈছে এতিয়া আমি ধৰা হ'ল সংখ্যা কেনেকে লিখে তোমালোকক মই শিকাম। এতিয়া ধৰা হ'ল মই কি লিখিছোঁ 1 2 3, তাৰপিছত 4 5 6 7 8, তাৰপিছত 9 আৰু 10। 1টোক আমি কি লিখিব পাৰোঁ, 1টোক আমি I বুলি লিখিব পাৰোঁ। হৈছে গতিকে আমি 1টোক কি লিখিম I লিখিম। I সংখ্যাটোৰ তলত দাগ দিয়া আছে, গতিকে আইটো কেইবাৰ ৰিপিট কৰিব পাৰি মানে পুনৰাবৃত্তি কৰিব পাৰি 3বাৰ। অধিক মানে সৰ্বোচ্চ কেইবাৰ পাৰি 3বাৰ পাৰি। 3বাৰৰ তলত 2বাৰো পাৰি, এবাৰো পাৰি। হয়নে এবাৰ লিখিছোঁ আমি কেইবাৰ লিখিম 2টোৰ জেগাত 2বাৰ লিখিম, এইবাৰ 2টা হ'ল। হৈছে তাৰপিছত 3টোক কেইবাৰ লিখিম 3টোক 3বাৰ লিখিম। তাৰপিছত 4টোত আমি 4বাৰ লিখিব নোৱাৰিম, কাৰণ এটা সংখ্যা কেইবাৰ পুনৰাবৃত্তি হয় 3বাৰহে পুনৰাবৃত্তি হয়। হৈছে তাৰপিছত আইৰ পাছত কি আছে ভি আছে, ভিৰ কিহত লিখিম 5ত ভি লিখিম। আমি 5টোক কি লিখিম ভি লিখিম। হৈছে 4টো থাকি গ'ল, 4টো বাদ দিয়া। এতিয়া 6টো লিখিম, 6টো কি লিখিম ভি মানে 5। হৈছে 5ৰ লগত 1 যোগ কৰিলে কিমান হয়, 5ৰ লগত 1 যোগ কৰিলে 6 হয়। গতিকে ভিৰ লগত 1 কি দিম যোগ দিম, I যোগ দিম। I মানে 1 হয় নে 5 আৰু 1 6। তাৰপিছত ভিৰ লগত এবাৰ I দিছোঁ, আৰু কেইবাৰ পাৰিম 2বাৰ পাৰিম। তাৰপিছত ভি I কেইবাৰ পাৰিম 3বাৰ পাৰিম। হৈছে তাৰপিছত 9টো পালোঁ। এতিয়া 9টো লিখিম, 9টো নিলিখোঁ, 10টো লিখিম। 10টো কি আছিল X আছিল, 10টো X লিখিছোঁ। হৈছে ইয়াৰ পৰা এটা বস্তু গম পালোঁ যে আমি যিকোনো সংখ্যাৰ পিছফালে মানে সোঁহাতে যদি সংখ্যা এটা দিওঁ তাৰ লগত সংখ্যাটো কি হয় যোগ হয়। যেনেকে ভি মানে 5, 5ৰ ইফালে 1 দিছোঁ মানে কি হৈছে যোগ হৈছে, যোগ হৈ পিনে 6 হৈছে। 5 এইটো 5ৰ ইফালে 2 দিছোঁ, 5 আৰু 2 যোগ হৈ কিমান হৈছে 7 হৈছে। 5 এইটো ভি মানে 5, 5ৰ লগত 3 যোগ হৈ কিমান হৈছে 8 হৈছে। কিন্তু যদি আগফালে দিওঁ, যিকোনো সংখ্যাৰ এটাৰ আগফালে দিওঁ, ধৰা হ'ল ইয়াতে কি লিখিছোঁ 10 লিখিছোঁ। হৈছে 10 লিখিছোঁ, তাৰ পৰা ইফালে 1 বিয়োগ কৰিলে 9 হয়। এইফালে থাকিলে কি বুজায় বিয়োগ বুজায়। এইটো 10,
10 10 মানে x, তাৰ পৰা ইফালে 1 বিয়োগ কৰিলে 9 হ'ব। গতিকে 10 টো ইফালে লিখিম, বাও হাতে কি লিখিম, এটা সৰু সংখ্যা বহাই দিম, যেনেকুৱা 10, 10 ৰ পৰা 1 গ'লে 9 হৈছে, 10 ৰ পৰা 1 গ'লে 9, আৰু ইয়াতে ভি লিখিম, ভিৰ পৰা কি বিয়োগ কৰিব লাগিব, মানে ভি মানে 5, 5 ৰ পৰা 1 বিয়োগ কৰিলে 4, গতিকে বিয়োগ কোনফালে হয়, ইফালে হয়। ভি মানে 5 আৰু ইফালে দিলে 1, ইফালে 1 দিয়াৰ লগে লগে 5 ৰ পৰা 1 গ'লে কিমান হ'ব, 4 হ'ব। হৈছে? এটা কথা মনত থাকিব কি, সংখ্যা এটা হ'ল সংখ্যা, এইটো হ'ল সংখ্যা, সংখ্যাটোৰ যদি এইফালে হয় তেতিয়াহ'লে কি হ'ব, যোগ, আৰু সংখ্যাটোৰ যদি ইফালে হয় বিয়োগ। হৈছে? কিন্তু এইটো সংখ্যা কি হ'ব লাগিব, ডাঙৰ সংখ্যা হ'ব লাগিব, ডাঙৰ সংখ্যা। এটা ধৰা হ'ল এইটো আছে এক্স এক্স আই, হৈছে এক্স এক্স আই। মই প্ৰথমতে কি চাম, এইটো অকলে আছে, এইটো মানে কিমান, 10, তাৰপিছত এইটো কিমান, 10, এইটোও কিমান, 1, এইটো কি হ'ব, যোগ হ'ব, 10ৰ এইটোতো আছে, তাৰপিছত এই দুটা সংখ্যা চাব মই, হৈছে? এইটো মানে 10 বুজাইছে, এইটো 10 ৰ ইফালে আছে, ডাঙৰ সংখ্যা এইটো, হয় নে? ডাঙৰ আৰু সৰু সংখ্যা একেলগে আছে, ডাঙৰ আৰু সংখ্যা সৰু সংখ্যা থাকিলে আগত চাব লাগিব যে কোনফালে আছে, এইটো ডাঙৰ ফালে ইফালে আছে, সৌ হাতে থাকিলে কি হয়, যোগ হয়। হৈছে? গতিকে 10ৰ লগত 1 যোগ কৰিলে কিমান হ'ব, 11, এইটোৱে মানে কি হৈ যাব, 10 10 20, 20 1 21, হৈছে? তাৰপিছত ধৰা হ'ল ইফালে লিখিছো মই আই এক্স এক্স, হৈছে? আই এক্স এক্স, এইটোৱে কি বুজাব আমাৰ, এনেকে নহয়, এনেকে বুজাব, এক্স মানে হ'ল 10, হৈছে? এক্স মানে 10, তাৰপিছত এই দুটা একেলগে আছে, দেখিছা, এইটো একেলগে আছে, এই দুটা আগত চাম, এইটো 10 মানে হ'ল এক্স মানে 10, তাৰপিছত ইফালে আছে, 10ৰ ইফালে আছে, ইফালে থাকিলে কি হয়, বিয়োগ হয়, কিমান বিয়োগ হ'ব, 1 বিয়োগ হ'ব, 10ৰ পৰা 1 গ'লে 9, তাহলে এইটো কি বুজাব, এইটো বুজাব 19। হৈছে? এনেকে বুজি ল'বা যে ইফালে হ'লে মাইনাছ, তাৰপিছত ইফালে হ'লে প্লাছ। তাৰপিছত আমি এইখিনি পালো। এতিয়া আমি শিকিম 10ৰ পৰা 100 লৈকে কেনেকে লিখে, 10ৰ পৰা 100 লৈকে, 10, তাৰপিছত 20, তাৰপিছত 30, 40, 50, 60, 70, 80, 90, 100। আমি কি কি জানো, আমি জানো এক্স মানে 10, 50 জানো, 50 মানে এল, তাৰপিছত চি মানে 100। হৈছে? তাৰপিছত মই কৈছিলো যে এইকেইটা যিকেইটা দাগ দিছো এইকেইটা কি কৰিব পাৰি, ৰিপিট কৰিব পাৰি, এক্স মানে পুনৰাবৃত্তি কৰিব পাৰি, এক্স টো পুনৰাবৃত্তি কৰিব পাৰি, হয় নে নহয়? এক্স টো কেইবাৰ লিখিব পাৰিম, এক্স টো দুবাৰ লিখিলে হ'ব 20, তাৰপিছত এক্স টো তিনিবাৰ লিখিলে হ'ব 30, তাৰ ওপৰত আৰু নোৱাৰি, কাৰণ তিনিবাৰে লাষ্ট হৈছে, তিনিবাৰৰ পিছত আৰু নোৱাৰি লিখিব। তেতিয়াহ'লে এইটো কি লিখিম, 50ৰ পৰা 10 বিয়োগ কৰিলে 40, মানে 50ৰ পৰা 10 বিয়োগ কৰিলে 40, গতিকে 50টো লিখিলো, তাৰ পৰা বিয়োগ কৰিব লাগে, কিমান বিয়োগ কৰিব লাগে, 10, বিয়োগ কোনফালে হয়, যেতিয়া ইফালে থাকে তেতিয়া বিয়োগ হয়, 50ৰ পৰা 10 গ'লে কিমান হ'ব, 40 হ'ব, আৰু ইফালে হ'লে কি হয়, যোগ চিন হয়, মানে ইফালে হ'লে বিয়োগ, তাৰপিছত ইফালে হ'লে কি হয়, যোগ। ইয়াতে 60 মানে কিমান, 60 মানে 50 যোগ 10, হৈছে? মানে 50 যোগ 10, তেতিয়াহ'লে 50 লিখিলো, 50L, তাৰপিছত ইফালে দিলে, সোঁফালে দিলে কি হয়, যোগ হয়, গতিকে আমি ইয়াতে কি দিম, এক্স দিম। এইটো চোৱা, ইফালে দিলে বিয়োগ আৰু ইফালে দিলে যোগ, বাওঁফালে দিলে বিয়োগ, সোঁফালে দিলে যোগ। হৈছে? এক্স টো কেইবাৰ লিখিব পাৰি, তিনিবাৰ, 50, 60, 70, এক্স টো আৰু এবাৰ লিখিব পাৰিম, 50, 60, 70, 80, তিনিবাৰ, এবাৰ হ'ল, দুবাৰ হ'ল, তিনিবাৰ হ'ল, এইবাৰ আৰু বেছি নোৱাৰিম। হৈছে? লিখিব। তেতিয়াহ'লে ইফালে কি লিখিম, চি টো মানে 100। হৈছে? এইফালে বাওঁফালে দিলে হয় কি, বিয়োগ, চিৰ পৰা কি বিয়োগ কৰিলে 90 পোৱা যাব, চিৰ পৰা 10 বিয়োগ কৰিলে 90 পোৱা যাব, 10 টো কি লিখে, এক্স লিখে। হৈছে? হ'বনে? এতিয়া আমি শিকি ললো যে 1ৰ পৰা 10 লৈকে কেনেকে লিখে, 10ৰ পৰা 100 লৈকে কেনেকে লিখে, হ'বনে নহ'ব? ইয়াৰ জৰিয়তে আমি সংখ্যা কেইটা পিছত বনাব পাৰিম, পিছত দুখাই আছো তোমালোকক। এতিয়া আমি শিকিম যে 1ৰ পৰা 1000 লৈকে কিমান লিখে, হৈছে? কেনেকে লিখে, 100, তাৰপিছত 200, তাৰপিছত 300, 400, 500, 600, 700, 800, 900 আৰু 1000। হৈছে? এতিয়া আমি লিখিম, আমি জানো যে 100টো কি লিখে, 100টো চি লিখে, আৰু দাগ দিয়া আছে মানে চি টো কি কৰিব পাৰি, পুনৰাবৃত্তি কৰিব পাৰি। হৈছে? 100টো চি টো দুবাৰ লিখিলে 200, চি টো তিনিবাৰ লিখিলে কি হ'ব, 300, কিন্তু চি টো তিনিবাৰতকৈ ওপৰত লিখিব নোৱাৰি, যিকোনো সংখ্যা তিনিবাৰতকৈ ওপৰত লিখিব নোৱাৰি। এতিয়া আমি 400টো কেনেকে লিখিম, আগতে 400টো লিখিবৰ কাৰণে 500টো জানিব লাগিব, 500টো আগতে কেনেকে লিখে, 500টো আগতে লিখে ডি বুলি। হৈছে? 500টো কি বুলি লিখে, ডি বুলি। তো ডি
500 পৰা কি বিয়োগ কৰিলে 400 পাম, 500 পৰা 100 বিয়োগ কৰিলে 4 পাম, 400 পাম, 400 পাম যে 100টো কেনেকে লিখে, c টো লিখে, গতিকে ইফালে কি হ'ব, d ইফালে হ'ব c, d 500 ইফালে থাকিলে বিয়োগ, 500 পৰা 100 গ'লে 400 হৈছে। তাৰপিছত d মানে 500 তাৰ লগত 100 যোগ কৰিলে 600 হৈছে, ইফালে হলে যোগ মানে সোঁহাতে হলে যোগ আৰু বাওঁ হাতে হলে বিয়োগ, সোঁহাতে হলে যোগ, d মানে 500 তাৰ লগত এইফালে 100 যোগ দিলে কি হ'ব 600, d মানে 500 c দুটা দিলে 500 600 700, d মানে 500 600 700 800 হৈছে। আৰু ৰিপিট কৰিব নোৱাৰি মানে পুনৰাবৃত্তি কৰিব নোৱাৰি 3বাৰতকৈ বেছি, গতিকে আমি ইয়াতে এইটো 900টো লিখিবৰ কাৰণে কি কোনটো জানিব লাগিব, 1000টো জানিব লাগিব। 1000টো কেনেকে লিখে, 1000টোক লিখে m, 1000টোক লিখে m হৈছে। মানে 900 কেনেকে পাম, 900 কেনেকে পাম আমি, 1000ৰ পৰা 1 বিয়োগ কৰিলে, 1000 লিখিলো 1 বিয়োগ কৰিব লাগে, বিয়োগ কৰিলে কোনফালে হ'ব, ইফালে হ'ব, যদি বিয়োগ কিমান কৰিম 100 বিয়োগ কৰিম, 100 বিয়োগ কৰিলে 100 মানে কিমান আছিল c, গতিকে ইয়াতে কি লিখিম c, ইফালে হলে বিয়োগ আৰু ইফালে হলে যোগ, ইয়াতে এইটো যদি হয় এইটো কি বুজাব 1000 100 বুজাব, 1000 কিমান বুজাব 100 বুজাব, কাৰণ m মানে 100 তাৰপিছত c আৰু দিছো তাতে কি হল 1000 100, 900 to cm, 1000 মানে 1000 to m, তাৰপিছত ইফালে কি হ'ব 1000 100 যদি হয় m ৰ লগত তাহলে কি দিম আমি c দিম হৈছে, ইফালে হলে যোগ হয় হ'ব। বাকী কেইটা সংখ্যা তোমালোকে অলপ অলপ বুজিয়ে পাইছা, যেতিয়া তোমালোকে অলপ প্ৰেক্টিচ কৰিবা আৰু কথাখিনি মন দি শুনিবা তেতিয়া ভাল কৰি বুজি পাবা হৈছে। এতিয়া আমি শিকিম পাঠ্যপুথিৰ যিখিনি অনুশীলনীৰ আছে সেইখিনিৰ পৰা আমি শিকিম হ'ব। ইয়াতে লিখা আছে প্ৰথমটো লিখা আছে ৰোমান পদ্ধতিত লিখা, ৰোমান পদ্ধতিত কি লিখা আছে 50, 50 মানে একো ভাবিব লগা নাই, 50 মানে লিখা আছিল প্ৰথমতে l হৈছে, 50 মানে কিমান আছিল l আছিল, সেইকাৰণে ডাইৰেক্ট এইটো l এ হ'ব। তাৰপিছত 45, 45 ডাইৰেক্ট পাব নোৱাৰে, 45 কেনেকে পাবা, 4টো লিখিলা, 4টো ইয়াতে লিখিলা, 4টো ঢাকিলা হৈছে, কেইটা সংখ্যা বাকী থাকিল, এটা সংখ্যা বাকী থাকিল, গতিকে কেইটা শূন্য হ'ব, এটা শূন্য হ'ব হৈছে। তাৰপিছত যোগ চিন দিলো আৰু বাকী কি সংখ্যা আছিল 5, গতিকে 5। 40টো আমি কেনেকে লিখিম, 40টো আমি x মানে 10, x মানে 20, x মানে 30, তাৰপিছত x মানে 40 হ'ব নোৱাৰে, কাৰণ 3বাৰতকৈ বেছি হ'ব নোৱাৰে, 3বাৰ 4বাৰ হৈ গ'ল হয় নে নহয়। তাৰপিছত l 50 মানে কিমান আছিল l, 50ৰ পৰা কি বিয়োগ কৰিব লাগিব, 50ৰ পৰা 10 বিয়োগ কৰিলে 40 হয় আমাৰ হয় নে নহয়, 50ৰ পৰা 10 বিয়োগ কৰিলে 40, তাৰ লগত কি আছে যোগচিন 5, 50 মানে কিমান l, বিয়োগ কৰিব লাগিব, বিয়োগ হলে কোনফালে হয় বাওঁফালে হয়, গতিকে 10 মানে কিমান x হৈছে। তাৰপিছত এইটো কি আছে যোগ আছে, যোগ মানে ইফালে হয় সোঁফালে হয়, গতিকে xl ৰ সোঁফালে কি হ'ব 5 মানে v হৈছে, xlv, এইটো কি হ'ব xlv হৈছে। কেনেকে লিখে তোমালোকক শিকাই দিছো ভালকে বুজি ল'বা। তাৰপিছত আছে 92, 9টো লিখিলো, 9টো ঢাকিছো হৈছে, কেইটা সংখ্যা বাকী ৰৈছে এটা, গতিকে কেইটা শূন্য দিম, এটা শূন্য দিম, তাৰপিছত যোগ চিন বহাই কি সংখ্যা বাকী ৰল 2, 2টো লিখিলো, 2ৰ পিছত সংখ্যা কিবা বাকী আছে নাই, গতিকে ইয়াতে শূন্য আৰু নহ'ব হৈছে। 92 কেনেকে লিখে, 92টোক লিখে 100 বিয়োগ 10 হৈছে, কাৰণ r c লৈকে লিখিলে l x x x 3বাৰ দিয়াই হৈছে, 92ত নহ'ব হৈছে, 92 কি কৰিব লাগিব 100ৰ পৰা 10 বিয়োগ কৰিলেহে পাম, তাৰপিছত যোগ চিন 2 হৈছে। 100 মানে কিমান, 100 মানে আছিল আমাৰ c হৈছে, c বিয়োগ চিন আছে, বিয়োগ হলে কোনফালে হয় বাওঁফালে হয়, কিমান বিয়োগ কৰিবলৈ 10, গতিকে ইয়াতে কি লিখিম x হৈছে। তাৰপিছত যোগ 2, যোগ হলে কি হয়, যোগ হলে সোঁফালে হয়, সোঁফালে যোগ কিমান 2, i মানে 1 আৰু এটা i মানে 2 হৈছে, xc ডাবল i, xc ডাবল i, এইটো হল কিমান 92, তাৰপিছত আমি লিখিম কিমান 593, 593 হৈছে, এইটো কেনেকে লিখিম
5টো লিখিলো, 5টো ঢাকিলো, কেইটা সংখ্যা বাকী ৰল? এটা দুটা, এটা দুটা, তাৰপিছত যোগ চিন দিম, কি লিখিম? 9 লিখিম, 9টো লিখি পিনে 9টো ঢাকিলো, কেইটা সংখ্যা বাকী ৰল? এটা, গতিকে কেইটা শূন্য দিম? এটা, তাৰপিছত যোগ চিন দি 3টো লিখিম, 3টো লিখি 3টো ঢাকিম, কেইটা সংখ্যা বাকী ৰল? নাই, সংখ্যা বাকী ৰল, গতিকে শূন্য আৰু নিলিখি, হৈছে। 500 মানে আগতেই আমি জানো 500 মানে কি বুজায়? ডি বুজায়, হৈছে, ডি বুজায়। ধৰা হল এইটো এবাৰত নিলিখো, এইটো 90টো আগত বনাই লম, হৈছে। 500 মানে 500 থাকিল, 90 মানে কিমান? 90 মানে 100 বিয়োগ 10, হৈছে। তাৰ লগত কিমান থাকিব? 3, হ'ব। 500 মানে কি লিখিছিলো? ডি, হৈছে। যোগ চিন আছে, যোগ আছে, ইফালে হ'ব, গতিকে এইটোৰ ইফালে হ'ব, আৰু এইটো মানে কিমান? 100 মাইনাছ 10, 100 মানে হ'ল আমাৰ কি? চি, তাৰপিছত মাইনাছ হলে কোনফালে? ইফালে, হৈছে। ডি মানে 500, তাৰপিছত এক্স চি মানে 90, হৈছে। এক্স চি মানে কিমান? 90, তাৰপিছত ইয়াতে যোগ চিন হৈ আছে, যোগ চিন হলে সিফালে, গতিকে কিমান হ'ব? 1 2 3, হ'ব। একদম সহজ, এইবিলাক কৰিবলৈ টেনচন নাই একদম। তাৰপিছত এটা কথা তোমালোকক মই শিকাবলৈ পাহৰিছো, ধৰা হ'ল এমটো লিখে কেনেকে? 1000 মানে 1000 মানে এম লিখে, হৈছে। কিন্তু 2000টো কেনেকে লিখে? 2000টো লিখিবলৈ হলে ডাবল এম নিলিখে, কি লিখে? ডাবল এম নিলিখে, 2 লিখি পিনে তাৰ ওপৰত কি দিয়ে? এডাল দাগ দি দিয়ে, হৈছে। 2ৰ ওপৰত এডাল দাগ দি দিয়ে। ধৰা হ'ল 10,000 লিখিব লাগে, 10,000 লিখিব লাগে, 10,000, 10 মানে কিমান? এক্স, আৰু এইডালে কি বুজাব? হাজাৰ বুজাব, 10,000, হৈছে। তাৰপিছত ধৰা হ'ল 50,000, 50,000 হলে কি বুজাব? 50টো কি লিখো? এল, তাৰ ওপৰত ইডাল দিলে হাজাৰ, 50,000, হৈছে। 50 আৰু 1000, হ'ব। এতিয়া আমি ইয়াতে শিকিম 45,013, 45,013, 45013, হৈছে। কি হৈ আছে? একক, দশক, শতক, হাজাৰ, 45,000, 45,000, তাৰপিছত কি লিখিম? 45,000 লিখি পিনে 13, 13টো কি লিখিব? 10 আৰু 3, এনেকে তোমালোকে এইটোও লিখিব পাৰা। ধৰা হ'ল 4 লিখিলো, 4 ঢাকিলো, হৈছে। কেইটা শূন্য বাকী থাকিল? 1 2 3 4, 1 2 3 4, তাৰপিছত 5টো লিখিলো, ঢাকিলো, কেইটা থাকিল? 1 2 3, হৈছে। শূন্যটো লিখি লাভ নাই, কি লিখিম? এই 1টো লিখিম, 1টো ঢাকিম, হৈছে। কেইটা সংখ্যা বাকী থাকিল? এটা, তাৰপিছত 3টো লিখিলো, 3টো ঢাকিলো, সংখ্যা বাকী নাই, সেইকাৰণে নিলিখো আৰু, হৈছে। এতিয়া ইয়াতে আছে 40,000, ইয়াতে আছে 5,000, হৈছে। 40 আৰু 5, 40,000 মানে কি হয়? 40,000 মানে 40টো আগত কেনেকে লিখে আৰু 5টো কেনেকে লিখে, হৈছে। 40 আৰু 5, 40 লিখিবলৈ আমি কি কৰিব লাগিব? 40 লিখিবলৈ হলে এল, হৈছে। এল মানে 50, 50ৰ পৰা কি বিয়োগ কৰিব লাগিব? 10 বিয়োগ কৰিব লাগিব। 50ৰ পৰা 10 বিয়োগ কৰিলে 40, গতিকে বিয়োগ কেতিয়া হয়? এইটো হ'ল 50, ইফালে হলে বিয়োগ, গতিকে ইয়াতে হ'ব, হৈছে। ইয়াতে হ'ব। তাৰপিছত এইটো হ'ল 1000, মানে হাজাৰ, হাজাৰ হলে 40,000, 40টো লিখিছো, তাৰপিছত 3টা শূন্য থাকিলে একক, দশক, শতক, হাজাৰ, 3টা শূন্যৰ বদলি কি লিখিম? এইডাল দিম, এইডাল দিলে কি বুজায়? হাজাৰ বুজায়। তাৰপিছত ইয়াতে আছে কি? 5,000, 5,000 মানে 5,000, 5,000টো লিখিলে 5টো লিখিম, তাৰ ওপৰত ভি দিম, হৈছে। তাৰ ওপৰত কি দিম? ভিৰ ওপৰত কি দিম? আঁচ দিম, ইডালে কি বুজাব? হাজাৰ বুজাব। তাৰপিছত 10 মানে তো এক্স, তাৰপিছত 3 মানে 1 2 3, 3টা আই, হৈছে। এতিয়া এই দুডাল একে আছে, গতিকে আমি কি দিম? এক্স এল ভি, তাৰ ওপৰত গোটেই মিলি এডাল দিলো, হৈছে। এক্স এল ভি, গোটেই এই দুডালৰ বদলি গোটেই মিলি এডাল দিলো। তাৰপিছত আৰু বাকী কি থাকিল? ইফালে যোগ আৰু ইফালে যোগ, গতিকে যোগ হলে কোনফালে হয়? ইফালে হয়, গতিকে এক্সটো ইয়াতে আৰু 1 2 3, হৈছে। একদম সহজ। তাৰপিছত আমি পাম 1 8 5 7, 5 7, 1টো লিখিলো, 1টো লিখিলো, 1টো ঢাকিলো, কেইটা সংখ্যা বাকী ৰল? 3টা সংখ্যা বাকী ৰল, সেইটো। তাৰপিছত যোগ দিলো, তাৰপিছত 8টো লিখিলো, কেইটা সংখ্যা বাকী ৰল? 1 2, গতিকে কেইটা শূন্য দিলো? 2টা। তাৰপিছত 5টো লিখিলো, 5টো ঢাকিলো, কেইটা সংখ্যা বাকী ৰল? এটা, গতিকে এটা শূন্য দিলো। 7টো লিখিলো, সংখ্যা কিবা বাকী ৰল? নাই, গতিকে নিলিখো আৰু, হৈছে। 1000 মানে আমাৰ কি আছিল? 1000 মানে কিতাপৰ আছিল এম, তাৰপিছত 1000 মানে
1000 তো 1000 একবাৰ লিখিলো, তাৰপিছত 800 মানে লিখা আছিল, 800 মানে কিমান লিখা আছিল 500 যোগ 300, তাৰপিছত 50 টোতো 50 আৰু 7 টো কেনেকে লিখিব পাৰি 5 যোগ 2 হৈছে, 5 যোগ 2 লিখিব পাৰি, 5 যোগ 2 লিখিব পাৰি। গতিকে 1000 মানে আছিল আমাৰ এম, সববিলাক যোগ হৈ আছে, যোগ মানে ইফালে হয়, গতিকে 500 যোগ 300, 500 মানে হ'ল আমাৰ 500 মানে হ'ল ডি, ডিৰ লগত যোগ হৈ আছে, যোগ হৈ থাকিলে কোনফালে হয় ইফালে, 100 200 300 হৈছে। তাৰপিছত আছে 50, 50 মানে হ'ল আমাৰ এল, ইয়াতে দিলো এল, তাৰপিছত 5 মানে হ'ল ভি, তাৰ লগত যোগ চিন হৈ আছে, যোগ মানে ইফালে, গতিকে ইয়াতে কি দিম 1 2 হৈছে। এম ডি চি 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 এল ভি ডাবল ওৱান হৈছে, ডাবল আই, এইকেইটা একদম সহজ, তোমালোকে ইমান টেনচন ল'ব নালাগে হৈছে। তাৰপিছত লিখা আছে কি লিখা আছে 1979 হৈছে। 1000 একটো লিখিলো, একটো লিখিলো, থাকিলো, কেইটা সংখ্যা বাকী ৰ'ল 1 2 3, গতিকে কেইটা শূন্য বহিব 3টা, তাৰপিছত যোগ চিন দিলো, 9 টো লিখিলো, 9 টো থাকিলো, কেইটা সংখ্যা বাকী ৰ'ল 1টা 2টা, গতিকে এটা 2টা, তাৰপিছত 7 টো লিখিলো, 7 টো থাকিলো, কেইটা সংখ্যা বাকী ৰ'ল এটা, গতিকে কেইটা এটা শূন্য, তাৰপিছত 9 টো লিখিলো, 9 টো থাকিলো, বাকী আছে কিবা নাই একো হৈছে, গতিকে এনেকে লিখিলো। তাৰপিছত 1000 টোতো আমাৰ আছেই, 900 টোক বনাব লাগে, 900 টোক কেনেকে বনাম, 900 টো হ'ব 1000 বিয়োগ 100, 70 টোক কেনেকে লিখিম 50 যোগ 20 হৈছে। তাৰপিছত 90 টো কেনেকে লিখিম, 90 টো 90 নহয় 9, 9 টো কেনেকে লিখিম 10 বিয়োগ 1 হ'ব। এতিয়া আমি কেনেকে লিখো তোমালোকে চাই থাকা, এম মানে 1000, 1000 মানে এম লিখিলো, সেইকাৰণে হৈছে 1000 বিয়োগ 100, 1000 বিয়োগ কেতিয়া হয় যেতিয়া ইফালে থাকে, কিমান বিয়োগ কৰিব লাগে 100, 100 জাগাত কি লিখে চি লিখে হৈছে। তাৰপিছত 50, 50 টো কি হৈ আছে যোগ হৈ আছে, তাহলে ইফালে হ'ব 50, 50 টো লিখিলো এল, তাৰ লগত কি হৈ আছে 20 যোগ, যোগ হলে ইফালে হ'ব এক্স আৰু এক্স, 50 60 70 হ'ল হৈছে। তাৰপিছত 10 বিয়োগ 1, 10 টো লিখিলো, বিয়োগ কোনফালে হয় ইফালে হলে হয় ইফালে, গতিকে কোনফালে দিম ইফালে হৈছে। বাওঁফালে দিলে কি হয় বিয়োগ হয়, আৰু সোঁফালে দিলে কি হয় যোগ, বাওঁফালে দিলে সংখ্যাটো এইটো, বাওঁফালে দিলে হ'ল বিয়োগ, সোঁফালে দিলে হয় কি যোগ হ'ব, মনত থাকিব। তাৰপিছত আমি আছে 400, 400 নহয় 4000, 4000 টো একদম সহজ, মই কৈছোৱে 4000 হলে কি হ'ব, 4000 হলে ভি, ভি মানে 5, তাৰ আগত 1 দিলে 5ৰ পৰা 1 গলে 4000 হবৰ কাৰণে কি দিব লাগে এডাল ডেছ দিব লাগে, এইটোৱে হৈছে। তাৰপিছত 5000 মানে তো আমি পাইছোৱে, 5000 মানে 5 টো কেনেকে লিখে ভি লিখে, তাৰ ওপৰত যদি এনেকে ডেছ দি দিও এইটো কি বুজাব 5000 বুজাব হৈছে। ৰোমান পদ্ধতি তোমালোকে শিকিলা, কেনেকুৱা লাগিছে, ভাল লাগিছে নে? এতিয়া আমি শিকিম কি হিন্দু পদ্ধতি, 6 নম্বৰত লিখা আছে কি হিন্দু পদ্ধতি, ইয়াতে লিখা আছে হিন্দু পদ্ধতিত লিখা, হিন্দু পদ্ধতি মানে আগতো এনেকুৱা আছিল এনেকুৱা লিখিব দিছে, কিন্তু ইবাৰ আছে এনেকুৱা, আমি কেনেকে লিখিম এনেকুৱা লিখিম হৈছে। 6 নম্বৰ হিন্দু পদ্ধতিত লিখা, 1 নম্বৰত আছে এক্স আৰু চি, কোনটো ডাঙৰ চোৱা আগত, কোনটো ডাঙৰ এক্স ডাঙৰ নে চি ডাঙৰ, এক্স মানে 10 চি মানে 100, ডাঙৰৰ ইফালে যদি থাকে তেতিয়াহ'লে কি হয় বিয়োগ হয়, আৰু ডাঙৰৰ সিফালে থাকিলে কি হয় যোগ হয়, ডাঙৰৰ সিফালেতো নাই ইফালে আছে চি মানে 100, তাৰপিছত ইফালে আছে চি ডাঙৰ, এইটো ডাঙৰ হৈছে, ডাঙৰৰ ইফালে থাকিলে কি হয় বিয়োগ হয়, চিৰ পৰা এক্স মানে কিমান হ'ল 10, 10 বিয়োগ গলে কিমান হ'ব 90, তাৰপিছত এক্স এল, এক্স এল কোনটো ডাঙৰ এল টো ডাঙৰ, 50 ইফালে আছে, 50 ইফালে আছে 10, 10 কি হ'ব ইফালে থাকিলে বিয়োগ হ'ব, এল মানে 50 ইফালে থাকিলে হ'ল বিয়োগ, 50 পৰা 10 গিলে কিমান হ'ব 40 হৈছে না। তাৰপিছত এল এক্স, এল মানে 50, এই দুটাৰ ডাঙৰ কোনটো এল টো, ডাঙৰৰ সোঁফালে থাকিলে কি হয় যোগ, এল মানে 50, এক্স মানে হ'ল 10, হ'ব কি ডাঙৰৰ ইফালে আছে যোগ, গতিকে কিমান হ'ব 60 হৈছে। তাৰপিছত আছে চি চি চি, চিৰ ইফালে আছে চিৰ ইফালে আছে হয় না, গোটেইকেইটা চি মানে 100, চি মানে 100, চি মানে 100, গতিকে কিমান হ'ব 100 200 300 হৈছে। তাৰপিছত লিখা আছে কি লিখা আছে
এম চি এম হৈছে এম চি এম এমটো লিখিলোঁ এমটো মানে এমটো হ'ল 1000 হৈছে তাৰপিছত এই দুটা চাম এই দুটাৰ কোনটো ডাঙৰ এম আৰু চিটো মাজত এমটো ডাঙৰৰ ইফালে থাকিলে কি হয় বিয়োগ 1000ৰ পৰা কি বিয়োগ কৰিব লাগে 1000ৰ পৰা চি মানে 100 হৈছে 100 ইয়াতে 1000 হ'ল 1000 থাকি গ'ল তাৰপিছত 1000ৰ পৰা 100 গ'লে কিমান হয় 900 গতিকে 1000 আৰু 900 মিলাই কিমান হ'ব 1900 হৈছে 1900 হ'ব তাৰপিছত লিখা আছে কি হৈছে তাৰপিছত এক্স এক্স ভি আই 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 হৈছে এক্স মানে কিমান 10 এক্স মানে কিমান 10 ভি মানে কিমান 5 তাৰপিছত ইফালে কিমান আছে 1 2 3 1 1 1 হৈছে 3 মানে 10 20 20 আছে 25 25 26 27 28 28 একদম সহজ এইবিলাক হৈছে তাৰপিছত লিখা আছে চি চি এক্স 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 আই 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 হৈছে চি 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 মানে 100 তাৰপিছত চি মানে 100 তাৰপিছত এক্স 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 10 10 10 1 যোগ 1 যোগ 1 হৈছে তাৰপিছত কিমান হ'ল 10 100 100 200 210 220 230 30 আৰু ইফালে 3 33 233 হৈছে কিমান হ'ব 233 একদম সহজ তাৰপিছত ইয়াতে লিখা আছে কি লিখা আছে ডি চি চি এক্স এল ভি আই এইটো কি হ'ব ডি মানে কিমান ডি মানে হ'ল আমাৰ 500 ডি মানে 500 ইফালে আছে গতিকে যোগ চি মানে 100 চি মানে 100 এক্স মানে এক্স আৰু এল এইচ এলটো একেলগে চাব লাগিব এল মানে হ'ল 50 50 ইফালে আছে 10 গতিকে বিয়োগ হ'ব 50 বিয়োগ 10 তাৰপিছত এইটো কি সংখ্যা লিখিলো ভি ভি লিখিছো এইটো ভি আৰু আই ভি মানে 5 আই মানে 1 500 তাৰপিছত 100 তাৰপিছত 40 তাৰপিছত 5 একে 6 হৈছে গতিকে আমি কি লিখিম 500 600 700 700 40 আৰু কিমান 46 746 হৈছে 746 746 তাৰপিছত আমি আছে কোনটো আছে এতিয়া এইটো এম এম চি এম এক্স চি আই এক্স হৈছে এম মানে 1000 তাৰপিছত এই দুটা একেলগে আছে ডাঙৰৰ আগফালে আছে মানে বাওঁফালে থাকিলে বিয়োগ 1000 বিয়োগ চি মানে কিমান 100 হৈছে তাৰপিছত চি আৰু আই এক্স একেলগে আছে চি আৰু আই এক্স চি ইফালে আছে ইফালে থাকিলে হয় বিয়োগ চি মানে হ'ল ডাঙৰ চিটো ডাঙৰ এক্সটো সৰু সেইকাৰণে এনেকুৱা হৈছে 100 বিয়োগ কিমান 10 কাৰণ এক্স মানে 10 তাৰপিছত এক্স আৰু আই ভি এক্স আই এক্সটো চোৱা আই এক্স এক্স মানে 10 আই মানে 1 ডাঙৰৰ বাওঁ হাতে সৰু আছে গতিকে ডাঙৰৰ পৰা বিয়োগ হ'ব 10 বিয়োগ 1 গতিকে আমি কি পাম 1000 তাৰপিছত আছে 1000 বিয়োগ 100 900 তাৰপিছত এইটো 90 তাৰপিছত এইটো 9 গতিকে আমি কিমান পাম 1999 এইটো তোমালোকে এনেকেও যোগ কৰি ল'ব পাৰে ইয়াতে চাইডত 1000 তাৰপিছত 900 তাৰপিছত 90 আৰু 9 9991 হৈছে এনেকে যোগ কৰি ল'ব পাৰা তোমালোকে তাৰপিছত দিয়া আছে কি দিয়া আছে এক্স এল ভি আই এক্স এল ভি আই এই দুটা চোৱা এলটো ডাঙৰ ইটো সৰু সৰুটো যদি ইফালে থাকে তেতিয়াহ'লে কি হয় বিয়োগ 50ৰ পৰা কি বিয়োগ কৰিব লাগে 10 ইফালে চোৱা ইফালে ডাঙৰ ইফালে সৰু এইটো কি হ'ব যোগ হ'ব ভি মানে 5 তাৰ লগত 1 যোগ কৰিব লাগে 1 যোগ কৰিলে ইফালে হৈছে 40 আৰু ইফালে 5 আৰু 1 46 তাৰপিছত এইটো হ'ল এক্স আই ভি এক্স আই ভি এক্স আই ভি মানে কিমান হ'ব এক্স মানে হ'ল 10 যোগ
এই দুটা চোৱা ডাঙৰটো কোনটো এইটো 5 আৰু ডাঙৰৰ ইফালে 1 আছে গতিকে 5ৰ পৰা কি হ'ব 1 বিয়োগ হ'ব 10 আৰু ইফালে 4 কিমান হ'ব 14 তাৰপিছত এইটো চোৱা L x x x L মানে হ'ল 50 ইফালে আছে সৌফালে থাকিলে যোগ 10 যোগ 10 যোগ 10 50 60 70 80 গতিকে কিমান হ'ব 80 হ'ব একদম সহজ এইবিলাক কোনো টেনচন নাই পাৰিবানে তোমালোকে ইয়াতে দেখা মানে কেমেৰাত দেখুৱাই নাই মোবাইলত চাই লোৱা হৈছে